ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত ৰাজনৈতিক হেঁচা 100% ৰাজনৈতিক হেঁচাৰ মাজত চলি আছে NRCৰ কাম বদৰুদ্দিন আজমল এক্সক্লুসিভ আমি আগেও কৈছোঁ এক মাহ আগলৈকে কৈছোঁ হলে ইতিমধ্যে আমি দেখি আছোঁ 100% পলিটিক্যাল ইন্টারফারেন্স আৰম্ভ হৈ গৈছে আৰু এইটো পলিটিক্যাল ইনফ্লুয়েন্সৰ আন্ডাৰে অফিচাৰসকলে কাম কৰি আছে হয় AITF মুৰব্বী বদৰুদ্দিন আজমলে যোগীঘোপাত প্ৰতিদিন টাইমৰ সাংবাদিকৰ আগত কৰা বিস্ফোৰক মন্তব্য এয়া শেষ ইমানতে নহ'ল NRCৰ পৰা হেনো অবাধ গতিত কটা গৈছে সংখ্যালঘুৰ নাম যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আজমল মাত্ৰ অপেক্ষা 31 জুলাইলৈহে পলিটিক্যাল ইনফ্লুয়েন্সৰ আন্ডাৰে অফিচাৰসকলে কাম কৰি আছে আৰু খাস কৰি আমাৰ মাইনৰিটি মানুহৰ নাম বেধুম কাটি আছে সকলে এইটো বেয়া হৈ আছে আমি সুপ্ৰিম কোৰ্টত এইটো কি হৈ আমি কি নাম কমপ্লেইন দিছোঁ 31 তাৰিখৰ পিছত সকলে কৈছে আমি এইটো শুনিম পিছত কেৱল NRC নহয় নাগৰিকত্ব সংশোধনী বিধেয়কক লৈও বদৰুদ্দিনৰ বিস্ফোৰণ বঙাইগাঁৱত 14টাকৈ বাঙালী সংগঠনে জাতিধ্বংসী বিধেয়কৰ সপক্ষত থিয় দিছিল ইয়াৰ প্ৰতিক্ৰিয়াত আজমলৰ মন্তব্য নাগপুৰ RSS আৰু বিজেপিয়ে কুচক্ৰান্তৰে জাপি দিছে জাতিধ্বংসী বিধেয়কখন আজি আপোনালোকে চাওক অসমত এনেই অসমীয়া ভাষাটো মাইনৰিটি হৈ গৈছে যদি সেইটো হৈ যায় অসমীয়া ভাষা আৰু মাইনৰিটি হ'ব আৰু 2021 যেটো সেন্সাস হ'ব সেই টাইমত অসমীয়াৰ অস্তিত্ব শেষ হৈ যাব এইটো দিল্লীৰ বিজেপি চৰকাৰৰ RSS চৰকাৰৰ নাগপুৰৰ চৰকাৰৰ ইসকলে এটা ডাঙৰ ষড়যন্ত্ৰ কৰিছে এগৰাকী সাংসদ এটা ৰাজনৈতিক দলৰ মুৰব্বীৰ এনে বিস্ফোৰক ভাষ্য আজমলৰ উদ্দেশ্য কি হ'ব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অপেক্ষা 31 জুলাইলৈ যোগীঘোপাৰ পৰা কেমেৰা পাৰ্চন ৰাজাৰ সৈতে খাদিমুল হুছেইন প্ৰতিদিন টাইম